হেল্ল' এভৰিৱান, নমস্কাৰ। মই বৰ্ণালীয়ে মোৰ ইউটিউব চেনেল বৰ্ণালীজ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গামোচাৰে বনোৱা কেইযোৰমান ইয়েৰিংছ লৈ আহিছোঁ। আহকচোন চাওঁ কেনেকৈ বনালোঁ, আপোনালোকক দেখুৱাওঁ বুলিও ভাবিলোঁ। প্ৰথমতে মোক গামোচাৰ প্ৰয়োজন হ'ব, বাকী কেঁচি আঠা সকলোখিনিতো প্ৰয়োজন হ'বই, বেজি গুলি সকলোখিনি। তাৰপিছত আকৌ ডাঠ কাগজ লাগিব। ডাঠ কাগজটো মই যিটো শ্বেপত কাণফুলিযোৰ বনাম সেই শ্বেপটোতে মই ডাঠ কাগজখন কাটি ল'ম। তাৰপিছত মই আপোনালোকক দেখুৱাই থাকিম কেনেকৈ। মই আঠাটো ইউজ কৰিছোঁ, এইটো ফেব্ৰিক গ্লুটো। আপোনালোকে গ্লু গানটো ইউজ কৰিব পাৰে, কিন্তু সকলোৰে লগত গ্লু গানটো নাথাকে, অকণমান কষ্টলি হয়। গতিকে মই সেইকাৰণে এইটোৱে দেখাই দিলোঁ। মানে এইটো মাৰ্কেটত একেবাৰে ইজিলি পাই যাব আৰু একেবাৰে কম দাম হয়। গতিকে আপোনালোকে ঘৰতে যদি বনাব বিচাৰে নিজৰ কাৰণে, তো আপোনালোকে এই আঠাটো ইউজ কৰিব পাৰে। এইটো আঠা কাপোৰত লগোৱা হয়। এই আঠাটো যদি আপোনালোকে কাপোৰত লগাই যিকোনো বস্তু, তেন্তে এৰি নাযায়। তো সেয়াই মই দেখাইছোঁ, কেনেকৈ কৰিছোঁ। মই সকলোখিনি আপোনালোকক দেখুৱাম। কেনেকৈ প্ৰথমতে ডাঠ কাগজেৰে লৈ ল'লোঁ, সকলোখিনি মই দেখুৱাই থাকিম। কি কৰিছিলোঁ, কেনেকৈ মই মেৰিয়াই ল'লোঁ আৰু আৰু এইটো হৈছে স্কুৱেৰ শ্বেপ, আৰু অকণমান ৰাউণ্ড শ্বেপবোৰ কেনেকৈ কৰে মই সেইটো আপোনালোকক দেখুৱাই দিম। এয়া দেখিছেনে, এই ইয়েৰিংছযোৰ মোৰ পুৰণা আছিলে। তো এই ইয়েৰিংছযোৰে মই বনাই ল'ম। যিহেতু মই নিজৰ কাৰণে বনাইছোঁ, সেইকাৰণে এনেকৈয়ে মই বনাই ল'ম। ইয়েৰিংছযোৰ দুযোৰ কাণফুলি হৈ যাব। তো এই সৰু সৰু হুকবোৰ দেখিছে ন, এইবোৰ বজাৰত কিনিবলৈ পায়, পেকেট হিচাপে কিনিবলৈ পায়। মোৰ ওচৰত আছিল, কিন্তু ভিডিঅ'টো দেখুওৱা নহ'ল, মই পাহৰি গ'লোঁ। কিন্তু এনেকৈ পেকেট কিনিবলৈ পায়। মই পিছে পৰা আপোনালোকক দেখুৱাম বাৰু সকলোখিনি মেটেৰিয়েলছ। ইয়াত এই সকলোবোৰ মানে বনাবৰ কাৰণে কিছুমান সামগ্ৰী থাকে। সেই সামগ্ৰীবোৰ হয়তো আপোনালোকে বিজনেছৰ কাৰণে যদি আপোনালোকে কৰিব বিচাৰে, তেন্তে সামগ্ৰীবোৰ কিনি ল'ব পাৰে। যদি আপোনালোকে ঘৰতে এনেই এযোৰ দুযোৰ বনাব বিচাৰিছে, তেন্তে তেনেকৈয়ে আপোনালোকে বনাব পাৰে। সেই সামগ্ৰীবোৰ কিনি নল'লেও হ'ব। তো সেইটোৱে মই বুজাইছোঁ। আপোনালোকে একেবাৰে ঘৰুৱাভাৱে ঘৰত থকা সামগ্ৰী কেনেকৈ বনাব পাৰে মই সেইটোহে দেখুৱাইছোঁ। বাকী মোৰ লগতো ময়ো ব্যৱহাৰ কৰোঁ বাৰু, কিন্তু সামগ্ৰীবোৰ সেয়া মই দেখুওৱা নাই আপোনালোকক। পিছে পৰে মই দেখুৱাম বাৰু আপোনালোকক সেই সামগ্ৰীসমূহৰ সৈতে পৰিচয় কৰাই দিম। এতিয়া এনেকৈয়ে মই চিলাই ল'লোঁ। তাৰপিছত এইফালে মই হুক লগাই দিম ওপৰৰ ফালেও। এইযোৰ এনেকৈয়ে হৈয়ে যাব আৰু চাই থাককচোন আপোনালোকে। এইটো সম্পূৰ্ণ হৈয়ে গ'ল, দেখিছে নহয়, একেবাৰে সহজ হয়। এতিয়া নেক্সটযোৰ মই ৰাউণ্ড শ্বেপত বনাম। ৰাউণ্ড শ্বেপত বনাম কেনেকৈ, মই ৰাউণ্ড শ্বেপ মানে কাগজখন কাটি ল'লোঁ, ডাঠ কাগজখন। তো তাৰ কাৰণে মই কি কৰিব লাগিব, এয়া মই দেখাই থাকিম কেনেকৈ কি কৰিব লাগিব। কেঁচি প্ৰয়োজন হ'ব। তো এনেকৈ কাটি মেলি মই কেনেকৈ কৰিছোঁ আপোনালোকে ভালকৈ যদি মন দি চায়, তেন্তে নিশ্চয়কৈ বুজিব। সেয়াই আৰু।
সেয়া হুকটো লগাবৰ কাৰণে মই বেজীৰে ফুটা কৰি ল'ম এনেকৈ তেতিয়াহে মই লগাব পাৰিম ভালকৈ সেইকাৰণে মই বেজীৰে ফুটা কৰি লৈছোঁ তেতিয়া ভালকৈ একেবাৰতে সহজে সোমাই যাব আৰু নহ'লে এনেকৈ ফুটা কৰিবলৈ টান হয় বা কৰিব নোৱাৰি তেনেকৈ বেজীৰে ফুটা কৰি ল'ব লাগে প্ৰথমতে তেনেকৈ বাকীখিনি আপোনালোকে চাই থাককচোন আপোনালোকে পিছফালেও কাপোৰ লগাই ল'ব দেই মানে নহ'লে ডাঠ কাগজখন দেখি থাকিব তো মই পিছফালেও ডাঠ কাগজ লগাইছোঁ আগৰটোত দেখাইছোঁ আগৰযোৰত এই দুযোৰ হৈ গ'ল এই দুযোৰ বনোৱাই মই ভিডিঅ' দিছোঁ কিন্তু মই আৰু দুযোৰ বনাইছোঁ সেই দুযোৰ মই শ্বেপটো অকণমান বেলেগ কৰিছোঁ কেনেকৈ বনাইছোঁ সেইখিনি দেখুওৱা নাই কিন্তু মই শ্বেপকেইটা মই আপোনালোকক দেখুৱাই দিম এই দুযোৰ এয়া দেখিছে ন এই দুযোৰো মই এক্সট্ৰা বনাইছিলোঁ কেনেকৈ বনাইছোঁ বা কি দেখুওৱা নাই যিহেতু আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাই আছে গতিকে শ্বেপকেইটা মই অকণমান চেঞ্জ কৰিলোঁ আৰু তলত দহি বটা টাইপ তেনেকৈ গুঠি দিলোঁ মানে আৰু এয়া দেখিছে নহয় আৰু মই ইফালে লগাই ল'লোঁ আপোনালোকে যিকোনো লগাব পাৰে আৰু বেলেগ বেলেগ মই ইয়েৰিংছ বনাইছোঁ কিন্তু মই যিহেতু অকল গামোচা ইয়েৰিংছে আপোনালোকক ওচৰলৈ লৈ আহিছোঁ গতিকে মই সেইটোৱেই দেখাইছোঁ সেইকাৰণে বাকীবোৰ ইয়েৰিংছ মই দেখুওৱা নাই পিছেৰ পৰা দেখাম গামোচাখন আপোনালোকে কিনাৰ মেচিনত বনোৱা গামোচা ল'ব যিহেতু তাঁতশালত বনোৱা গামোচাখন বহুত মূল্য আছে গতিকে সেইখন গামোচা আপোনালোকে নাকাটিব মই কিনা গামোচাবোৰেই ব্যৱহাৰ কৰোঁ তো সেয়াই শেষত কথাষাৰ কৈ দিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কেনেকুৱা লাগিলে সেয়াও মোক কমেণ্ট কৰি জনাব মোৰ ইয়েৰিংছযোৰ আপোনালোকেও ঘৰতে এনেকৈ ধুনীয়াকৈ বনাই মেলি নিজেও পিন্ধিব পাৰে আনকো গিফ্ট দিবও পাৰে সেয়াই আৰু তাকে ক'লোঁ আজিলৈ আহোঁ বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ